নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে মোৰ এই চেনেললৈ স্বাগতম জনালোঁ। মই আজি পোনপটীয়াভাৱে আপোনালোকৰ মাজলৈ আহিছোঁ। মই কোনো ধৰণৰ আজি বেলেগ ভিডিঅ' নিদিওঁ। মই আপোনালোকৰ লগত অলপ মোৰ মনৰ ভাৱ ব্যক্ত কৰিব বিচাৰিছোঁ। শৈশৱৰ পৰাই বহুতো ঘাত প্ৰতিঘাত, সফলতা বিফলতাৰ মাজেৰে পাৰ হৈ আহি আজি এই সামাজিক মাধ্যমত ইউটিউব জগতত প্ৰৱেশ কৰিছোঁ। বিগত এটা বছৰে আপোনালোকৰ মাজত মোৰ গল্প কবিতা বা গীত মাতবোৰ প্ৰচাৰ হৈ আছে, কিন্তু আপোনালোকৰ কিছু সমৰ্থন পাইছোঁ যদিও মই সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পৰা নাই। সেইবাবে আপোনালোক সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ, যাতে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'বোৰ অলপ মূল্যৱান সময় খৰচ কৰি অকণমান চাই যেন। আৰু বিভিন্ন মানুহৰ মুখত শুনো ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে আপোনালোকৰ সমৰ্থন পালে নিশ্চয় এই মোৰ কষ্টখিনি সাৰ্থক হ'ব বুলি মই ভাবিছোঁ। সেই গতিকে আজি আপোনালোকৰ মাজত মোৰ মনৰ কিছু কথা কৈ আপোনালোকৰ সমৰ্থন আদায় কৰিব বিচাৰিছোঁ। যিকোনো কাম এটা কৰিবলৈ গ'লে পাব্লিক ছাপোৰ্ট নিশ্চয় লাগিবই। উইদাউট পাব্লিক ছাপোৰ্টত কোনো ছাকচেছ হ'ব নোৱাৰে। সেই গতিকে আপোনালোকক মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকে যেন মোৰ ভিডিঅ'বোৰ চাই আৰু ছাবস্ক্ৰাইব কৰে মোৰ চেনেলটি। আৰু আপোনালোকৰ কমেণ্টবিলাক পালে নিশ্চয় মোৰ ভিডিঅ'টো বনাবলৈ অনুপ্ৰেৰণা পাওঁ। মোৰ বৰ্তমান এটা বছৰ পাৰ হৈছে যদিও মই ৰাইজৰ বিশেষ সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ মূল কাৰণবোৰ কি সেই সম্পৰ্কেও যদি আপোনালোকে মোক অলপ জনায়, তেতিয়াও মই ভুলবোৰ শুদ্ধ কৰিবলৈ প্ৰেৰণা পাম। গতিকেলৈ আপোনালোকে যিখিনি মোৰ ভুল ত্ৰুটি দেখা পাইছে সেইখিনি নিশ্চয় কমেণ্টত জনাব বুলি আপোনালোকক অনুৰোধ জনালোঁ। আৰু মোৰ এই দৃষ্টিহীনতাৰ স্বত্তেও আপোনালোকৰ মাজত মই যি মোৰ মনত উদয় হোৱা ভাৱবোৰ ব্যক্ত কৰি আছোঁ, সেইখিনিৰ পৰা আপোনালোকৰ কিবা লাভালাভ হৈছেনে হোৱা নাই মই সেয়াও জানিব পাৰিলে প্ৰেৰণা লাভ কৰিম। গতিকেলৈ আপোনালোকক সকলোকে অনুৰোধ জনাওঁ, মোৰ এই যাত্ৰাত যেন আপোনালোকৰ সহযোগিতাই মোক আগুৱাই লৈ যোৱাত সহায় কৰিব আৰু আপোনালোকৰ অকণমান মূল্যৱান সময় মোক প্ৰদান কৰি মোৰ এই বহুদিনীয়া যাত্ৰা আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ।